হাই, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু পোনপ্ৰথমে আপোনালোক সকলোলৈ এপলিন্স ব্লগৰ ফালৰ পৰা মাঘ বিহুৰ শুভেচ্ছা থাকিল। আৰু আজি যিহেতু উৰুকা, নিশ্চয় আপোনালোক সকলো বিজি নিজৰ ঘৰে ঘৰে উৰুকাৰ ভোজৰ বাবে, নহয় জানো? আৰু আমাৰো ঠিক তেনেকৈ অলপ চলপ আয়োজন কৰা হ'ল, বস্তু বাহিনী অনা হ'ল। আৰু এতিয়া বৰ্তমান আমাৰ আটাইতকৈ ভাল খবৰ হৈছে কি ছোৱালী দুজনী গুৱাহাটীৰ পৰা আহি আছে আৰু সিহঁতি গুৱাহাটীৰ পৰা বাই বাছ আহি আছে ৰাতিপুৱা। আৰু এতিয়া মই শিৱসাগৰৰ পৰা যিহেতু সিহঁতি নাজিৰা বাছ নাপালে ডিব্ৰুগড় বাছত আহিলে, তো এতিয়া মই এয়া ল'ৰা ব্যস্ত হৈ আছে গীটাৰ লৈ। বাবু তো বিচনা দেখিছে, বিচনাৰ অৱস্থা চাওক। ৰাতিপুৱা শুই উঠি বিচনাখন পাৰিব নোৱাৰ তই ভালকে। এইফালে চা, চবকে এইফালে চা, কেমেৰাৰ ফালে চা, চবকে ক বিহুৰ শুভেচ্ছা থাকিল, সকলোলৈ বিহুৰ শুভেচ্ছা থাকিল। কচোন সকলোলৈ বিহুৰ শুভেচ্ছা থাকিল। ঠিক আছে, ডেটছ গুড, অ'কে। আৰু এইফালে ভিতৰত এপলিন ছোৱালী দুজনী আহি আছে আৰু তুমি এনেকে ভিতৰত। এইফালে এপলিন দেখিছেনে, পুৰা কিবা এটা গোঠাত ব্যস্ত। কি গুঠি আছে এইটো? কি বনাই আছে? সকলোলে মাঘ বিহুৰ শুভেচ্ছা যাচিলো। সকলোৱে উলহ মালহেৰে মাঘ বিহু পালন কৰক, ৰাতিকে ভালকে ভোজ খাওক আৰু ৰাতিপুৱা দৈ জলপান খাব। আৰু আমাৰ ইয়াত দৈ জলপান আহি পোৱা নাই, আৰু আপুনি কেতিয়া যাব, কেতিয়া আনিব? মই এতিয়া যাম। আৰু ল'ৰা ছোৱালীকেইটাক মানে ছোৱালী দুজনীক লৈ আনক সোনকালে, বাবুকো লৈ যাওক লগতে। মই তেতিয়ালৈ কাম কিছুমান কৰিব পাৰিম। ওকে ডান। বাবু চলো বাবু, সিমৰন বাগ আনিবলৈ যাওঁ ব'লা। চলো, পাবহি এতিয়া। ৱাহ, তই আনিবলৈ যাবলৈ হ'ল, তই এতিয়া আকৌ এইবিলাকত ইয়াৰ কাণ্ডবিলাক দেখিছে। ই এটা এক্সাৰচাইজ হয়, সেইটো সি বহুত দিনৰ পৰা ট্ৰাই কৰি আছে। ৱাহ দেখিল, পাৰিলি বহুত পাৰিলি, আজি পাৰিছ তই। দেখিলি ভিডিঅ' কৰিছো কাৰণে নাই পৰা ন? ঠিক আছে, চলো গেট ৰেডি। তো সেয়া এতিয়া গৈ আছো শিৱসাগৰ ফালে। এইফালে আৰ্যন, আজি মই তাক ড্ৰাইভ কৰিবলৈ দিছোঁ, অলপ প্ৰেক্টিচ কৰি আছে। সি ভালেই চলায়, বহুত ভাল চলায়। তথাপিতো মই বোলো মই আছোঁ যেতিয়া তয়ে চলা লাহে লাহে। তো এতিয়া শিৱসাগৰলৈ ইহঁতি দুজনী আহি আছে, চিমৰন আৰু কুকি আনিবলৈ গৈ আছোঁ সিহঁতক। আৰু ইন বিটুইন নাজিৰাতে ৰখি পেলাই এয়া দেখিছেনে, মই আপোনালোকক দেখাওঁ, গাড়ীৰ ভিতৰতে দেখাইছোঁ। আৰু তাত দোকানত ইমান ভিৰ আছিলে, সেইকাৰণে ভিডিঅ' ল'বলৈ মন নগ'ল। আৰু এয়া দেখিছেনে, এইবোৰ কি কয়, মুড়ি লাড়ু, তিলৰ লাড়ু, তাৰপিছত নাৰিকল লাড়ু, তিল পিঠা, আৰু এইফালে মুড়ি, এই এনেকৈ কৰি, তাৰপিছত ক্ৰীম। দৈ নল'লোঁ, এপলিনে ক'লে দৈ নালাগে, তাই ঘৰতে বনাই কেতিয়াবা, বহুত ভালেই বনায় তাই। এতিয়া গৈ আছোঁ আমি শিৱসাগৰ, আৰু শিৱসাগৰ বাছ ষ্টেণ্ডতে সিহঁতে ৰৈ থাকিব। তো ছোৱালী দুজনীক লৈ পেলাই সেয়া ভাল লাগিছে, সেইকাৰণে আজিহে কিবা বিহু লাগিব আমাৰ। তো সেয়াই গৈ আছোঁ, আকৌ ঘূৰি গৈ পেলাই ঘৰত প্ৰিপাৰেশ্যন কৰিবলৈ আছেই। ঠিক আছে তেতিয়াহ'লে। কিনাৰত ছোৱালীয়ে গাড়ী কব্জা কৰিলে, মই বোলো আহিয়ে গাড়ী কব্জা কৰিলে। আৰু এয়া চিমৰন আহি পালেহি গুৱাহাটীৰ পৰা এইমাত্ৰ, আৰু এতিয়া তাই ক'লে মই ড্ৰাইভ কৰোঁ বুলি। আৰু এইফালে কুকি সেই আন্ধাৰ হৈ আছে যিহেতু ভালকৈ নেদেখিব। আৰু বাবু একদম বেক ছিটত, যাওঁতে বাবু ড্ৰাইভাৰ আছিলে। আৰু এতিয়া এয়া ঘৰলৈ গৈ আছোঁ। কুকিক মাকে ক'লে পাণ ল'বলৈ, আৰু পাণ চান লোৱা হ'ল দোকানৰ পৰা। আজি ৰাতি উৰুকা, তো এতিয়া গৈ পেলাই এতিয়া ব্যৱস্থা কৰিব লাগিব। আৰু আমাৰ এতিয়া কেইটা বাজিছে, 5:30, 5:30 হৈছে। ঘৰত গৈ এতিয়া খৰি চৰি যোগাৰ কৰি আজি বাহিৰতে জুই জ্বলাম দেই কুকি। জুই চুই জ্বলাই পেলাই আজি বাহিৰতে কিবা এটা পাৰ্টি কৰিব লাগিব। তো এয়া আজিহে আমাৰ ভাল লাগিছে, কিয়নো এইবাৰ নিউ ইয়েৰ চিউয়াৰ একোৱে চেলিব্ৰেট নকৰিলোঁ আমি, ইহঁতে নাথাকিলে ভালো নালাগে। তো তেওঁলোক এতিয়া ঘৰলৈ গৈ আছোঁ। Apolline is waiting for them. So, see you again. एया वाह आ गया बेटियों। আৰু এইফালে
মাকে অলৰেডি জুই চুই জ্বলাই ৰেডি জুই জ্বলালে ন বা এইটো জুই দুটা জুই এটাত বনাবা তাৰমানে দেখিছেনে এটাত হাঁহ মাংস ড্ৰাই ফ্ৰাই আৰু এইফালে জুই আৰু এইফালে আন্ধাৰ হৈ আছে যিহেতু ভালকে নেদেখিব তো আজি আৰু লাইটটো বাবু क्या बात है এইবিলাক এতিয়া আমাৰ বিহু এয়াই আৰু দেখিছে মুড়ি লাড্ডু তিলৰ লাড্ডু আৰু এইফালে আৰু ক্ৰীম আৰু क्या तुम क्या लेके आई वाओ এইটো ক'ৰ পৰা আনিলা জখলা বন্ধা নে বোকাখাট জখলা বন্ধাটো পেৰা পায় ন আজিকালি হয় নেকি वाओ চাও খাই চাও वाओ মানে সঁচাকে বহুত টেষ্টি বাবু তুমি খালা পেৰা এইটো সেৱা দিয়া আছিলে নি সেইকাৰণে ইমান ভাল লাগিল বঢ়িয়া ঠিক আছে অ য়েছ সেইটো বঢ়িয়া ইণ্টাৰেষ্টিং কি এইবাৰ আমাৰ ঘৰত কোমোৰা লগা আমাৰ ইয়াত মধুৰি গছ এজোপাত কোমোৰা কিন্তু কেইবাটাও লাগিলে চ' এটা কোমোৰা মাকে ছোৱালীকেইজনীৰ কাৰণে থৈ দিছিলে তো এতিয়া নাজানো এইটো চাগে এমাহ কিমান হৈ গ'ল এমাহতকৈ বেছি হ'ল চাগে দুৰ্গা পূজাৰ টাইমতে কাটি পেলাই ইয়াত থৈ দিয়া আছে এতিয়া কোমোৰা নমালে গম পাম কোমোৰা অৱস্থা কি চাওঁচোন বলক ভালে হৈ আছে কোমোৰা কি জয় হো আমাৰ কোমোৰা ঠিকে আছে এইটো চাওক ধুনীয়া কোমোৰা এইটো আছিলে ছোৱালীকেইজনীৰ কাৰণে থৈ দিয়া আছিলে আৰু আমি বিলালো কিছুমান মানুহকো দিয়া হ'ল তো এতিয়া আজি হাঁহে কোমোৰাই আৰু বাহিৰত বনাম গাহৰি পুৰি থৈছো সেইটো চালাড হ'ব चलो फिर अरे मैं बाजार की गलो तुम लोगों ने पार्टी शुरू कर दी কি এটা কেলে তুমিও খাই দিছা কুকি ও তুম কুকি ভাল দেখিছা আর তুমি খাই মানে সাফা চাট তো আয়ো দেহি লাঞ্চ নকৰিলা ন ৰাস্তাত ক'তো এইফালে কুকিয়ে কি কৰিছা গাহৰি চেলাড বনাই ও ওয়াও পৰ্ক সালাড বঢ়িয়া আৰু এইফালে কি বনাইছা দেখিতো নাপায় ভালকে হাঁহ বনাই আছা বুলি গম পাইছো আৰু লাইটৰ পোহৰ কেৰাহীৰ ওপৰত দি দে একো দেখি পোৱা নাচাওঁ ৰঙা নিচিনা হ'লেহে কোমোৰা কালাৰটো আহিছেগে দেই যেতিয়া ক'লা হ'ব তেতিয়া কোমোৰা পানী নিদিওঁ দেই মজা পানী নিদিওঁ দেই পানী নিদিবা অলপ কোমোৰা দিলে এনেও অলপ লিকুইড হৈ যাব ন বঢ়িয়া আৰু এয়াই আমাৰ পাৰ্টি কৰা জেগা চোতালতে এনেকৈ নিম গছজোপাৰ তলত সদায় এজ ইউজুৱেল আমি ইয়াতে জুই চুই জ্বলাই পাৰ্টি কৰোঁ আৰু সেইফালে ডাঙৰ কুণ্ডা এটা জ্বলিয়ে আছে তো ঠিক আছে মই ঢেৰ লৈ আহিলোঁ কিবা কিবি বজাৰৰ পৰা আকৌ সঁচাকৈ কুকি মানুহৰ কিটচেনবিলাক এনেকুৱা হ'ব লাগিছিলে ন জুইত সদায় এনেকৈ অঁ আজিকালি কেঁচা কাঠ কিটচেন বনায়ে ন হা বাবু আ গয়া গিটাৰ লেকে বঢ়িয়া বঢ়িয়া বজাচোন কিবা এটা তো এইফালে ঘূৰি লচোন চাওঁ এইফালে ঘূৰ মান তো বাবু আহি গ'ল গিটাৰ লৈ চাওঁচোন গিটাৰত কি কৰিব পৰা যায় আৰু এইফালে ধুনীয়া পৰিৱেশ তাকে জুইটো অলপ বেছিকৈ জ্বলি গৈছে ৱাও
বঢ়িয়া চেণ্ট আহিছে কিন্তু দেই আপুনি ধুনীয়া গোন্ধাইছে ৱাহ নহয় টেষ্ট নমোলৈ উলিয়াই দিব পাৰ্টি কৰিবলৈ কুকিয়ে বনোৱাটো চাওঁ মিট চালাড ন বঢ়িয়া লাগিছে ৱাহ পৰ্ক চালাড আৰু এইটো কি দিনৰ পৰা যাই যাই মই শেষ কৰি দিলোগে তুমি এইটো বটলটো ফুল আছিলে যাই শেষ কৰিলা যাই যাই মই ইয়াত ইমান পালেগে সেইকাৰণে গহীন মাৰি আছা একেবাৰে আজি পুৰা যাইলোগে বাহ মনৰ আশা পূৰ্ণ হৈ গ'ল বঢ়িয়া বঢ়িয়া তো এতিয়া বাবুৱে গীটাৰ বজাব আৰু মই ভাবিছোঁ জয়ন্ত হাজৰিকাৰ এটা গান গাব খুজিছোঁ একচুৱেলি বিহু গাব লাগিছিলে কিন্তু যিহেতু সি গীটাৰ শিকি আছে এতিয়া নতুনকৈ চ' বিহু বজাব নোৱাৰে বোলে এতিয়া শিকি আছে তো ঠিক আছে একো নাই এনিৱে অসমীয়া গান এটা গাওঁ এইফালে আমাৰ পাৰ্টি অলৰেডি ষ্টাৰ্ট হৈ গ'ল আৰু মই এনেকৈ কিবা কিবি কথা পাতি পেলাই মোৰহে পেণ্ডিং হৈ আছে এপলিনোতো একেবাৰে আগতে বটলটো দেখালেই গোটেই বটলটো বোলে দিনটো জাৰি আছে এনেই কৈছে তাই ইমান নাখায় বাট এতিয়া এয়া দেখিছেনে বানবাতিত লৈ পেলাই পূৰা সাজ নে ৰহি টু বি অনেষ্ট মই খাব নোৱাৰোৱে সেইটো মই জানিছোঁ খাব নোৱাৰা কিন্তু অকণমান প্লাষ্টিকৰ বটলত থাকিলে বেয়া যে সেইকাৰণে মই তাক ট্ৰান্সফাৰ কৰিলোঁ আচ্ছা ট্ৰান্সফাৰ কৰিলে তাই এতিয়া অকণমান এনে টেষ্ট কৰিছে নিয়ম বুলি মই কৈছিলোঁ যে বিহু বুলি এনেই অকণমান আমি চবেই টেষ্ট কৰোঁ বুলি ভাবিলোঁ চ' সেয়া লৈ আহিবলৈ কৈছিলোঁ এজনক দি থৈ গ'ল থেংক ইউ ছ' মাছ আৰু এয়া আৰম্ভ কৰোঁ তেতিয়াহ'লে নাচনি আহি গ'ল ইছ বেলেগৰ ৱাও ক্যা বাত হে মজা লাগিছে দেই वाओ क्या बात है एतियाहे बिहु बिहु লাগিছে मैडम चलो तुम भी एक पक मारी दिबा मेखला चादर पिन लो चलो 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 देखा दिया नाची नाची লৈ যোৱা नाची লৈ যোৱা यस ओके एया চাও কি বনাইছে চাও Wow! This is আৰু সব এইটো কি এইটো বৰা চাউল পাপত দিয়া বৰা क्या बात है অলৰেডি বনালোৱে वाह 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 মিলে এতিয়া মই বঢ়িয়া 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 সকলোৱে বিহু শুভেচ্ছা থাকিল সকলোৱে ফূৰ্তি ফাৰ্তা কৰক আৰু কি ক'ম আৰু